আইতা খানা কি হ'ব আজি হে কৈছোঁ নহয় কি নুশুনিলে দাইল ভাজি অঁ আৰু কিবা টক টক অকণমান টক ময়ো ভাবিছো টকৰ কথা বিলাহী টক বিলাহীৰ টক হ'ব বিলাহী টক হৈ যাব ভালে এইটো খৰচটো কোনে কৰিব খৰচ হৈ যাব বেছি নাযায় নহয় তই দে মাকে মই দিম আইতা মই দিম এতিয়া পিছে নিয়মতে তই কৰিব লাগে মই কৰিব লাগে অঁ চব্জি আছে বেছি খৰচ নাযায় এইবিলাক খৰচ নহয় আৰু গধূলি মানুহবোৰ যায় যে গধূলি নাথাকে মানুহ আৰু আমি কাকো নামাতো নহয় নহয় আহিলে আহিব পাৰিব কিয় নাহিব আহিলেও নিৰামিষ খানা বেছি খৰচ নাযায় নহয় ভাইটিয়ে আহিব হেৰি পিছে আজি উৎপলে কৃষ্ণাক কিবা এটা নতুন বস্ত্ৰ দিব লাগে অঁ হয় নেকি তাই নালাগে বুলি কৈ আছে গামোচা এখন দিলেও হ'বনে এই কি কৰিবি নে উপায় কিবা দিব লাগে আচলতে উপায় নহ'লে গামোচা এখনকে দিব লাগে তাকে এতিয়া ওপৰত আজি গিৰিয়েকে ঘৈণীয়েকক নতুন বস্ত্ৰ অকণমান দিব লাগে অঁ হয় নেকি মই যিটো জানো কৈছোঁ আৰু আচ্ছা আচ্ছা তোমালোকে এবাৰ কৰিলেও কৰিবা নকৰিলেও নাই অঁ মই পাহৰিয়ে গৈছিলোঁ সঁচাকৈ কিবা এটা কৰাব লাগিব আৰু আৰু কোৱা অকণমান কিবা আশীৰ্বাদো কৰিবা তুমি আছা আশীৰ্বাদ কৰিবলৈ কৰিবা দেই মই মই আমাৰ আশীৰ্বাদ তোকহে নালাগে মই বাকী বৰ্গকো নকৰোঁ বাকী বৰ্গকো আশীৰ্বাদ কৰোঁ আৰু তোকতো মই নকৰাকৈ পাৰিমনে আশীৰ্বাদটো তুমি কৰিবাই মেইন মানুহগৰাকী গতিকে ইপিনে ঘৰৰ বৰ বোৱাৰী আইতা আইতা আজি আজি কি জানা আজি যীশু খ্ৰীষ্ট যে ভগৱান যীশুৰো জন্মদিন বৰদিন আইতা আজি বৰদিন দিনে জন্ম ভালে আজি পিছে নিয়মতে তোমাৰ মা ভাল শহুৰ নাই পাইছে। নহয় শাহু আছে শাহুক সেৱা এটা কৰিব লাগে বুজিছ সেইকাৰণে পাবি মাক ফোন কৰিছো মায়ে যদি পাৰো আহিম কৈছে নহয় আগলৈকে মই কৈছোঁ তই হয়তো কেইবাটা ল'ৰা ছোৱালীও মাক হ'ব পাৰিবি কিন্তু সেইটো শাহু থাকিলে বা শহু থাকিলে সেৱা কৰি সেইদিনাখন তেওঁবিলাকৰ আগত মূৰটো দুৱাব লাগে অঁ আইতা তই নকবি অন্যক মই তোক শিকাই দিছোঁ আইতা তাই সদায় সেৱা কৰে লগ পালেই সেৱা কৰে মই তাই মাক লগ পালে কৰো আৰু মনৰ পৰাও কৰো আইতা বেছ কৰ সেইটো বাবে তোমাক কোনেও বেয়া বুলিব নাই মনতে মাক ভাবি পেলাই সেৱা আৰু এতিয়া তোমাৰ উৎপল আৰু শাহু গম পাইছানে তেওঁৰ মাক গতিকে তোমাৰো মা গম পাইছানে এতিয়া নিজৰ মাৰতে শাহুৰ লগত সম্বন্ধটো বেছি সেইটো নিজৰ বেছি গম পালানে বুজি পালা মায়ে মৰম কৰে তাইক বহুত মৰম কৰে আইতা মায়ে শাহু মায়ে মোক মৰম কৰে বহুত মৰম কৰে আজিও ফোন কৰিছে দুবাৰ খবৰ লৈছে ফোনত আৰু অঁ আইতা হ'বই আইতাও অঁ আইতা আৰু এটা কথা তই জানিবি আজি সোণো আছে হেৰিও আছে এতিয়া ভৰি আছে মাকৰ হেৰিটো বেছি বেলেগ গম পাইছেনে এইটো নকবি কাকো জানো আইতা। মই তোক বুজাই দিছোঁ তেওঁ মানে অন্তৰে তাক বিচাৰে চব বিচাৰে খবৰ বিচাৰে দিয়ে। বিচাৰে চব সোমাইতে ওচৰত থাকা মাত টকা এটা দিয়া বিচাৰি থাকে মই আজি আশ্ৰমলৈকে গুচি আহিলোঁ মোক সুধছিল তহঁতে ডাঙৰ দাদা নাই যে সেইকাৰণে ডাঙৰদা মৰাৰ পিছত মই আৰু অসাৰ হৈ গ'ল আৰু চব গম পাইছেনে মানে ডাঙৰ দা এনেকুৱা আছিলে সৰু দা যদি কয় কেলৈ নালাগিছে মাক ক'ব কেলৈ কৈছে সৰিয়ে সুধে চকু পকাই ধৰে কেলৈ কৈছে সৰিয়ে মাক নকয় আৰু কাক কবি
ডাঙৰবিলাক অলপ শান্ত হয় আইতা, সৰুবিলাক অলপ বেছি মৰম পাই যায়। বেছি মৰম পায় না। আৰু ভাত খাব লাগে এতিয়া, ভাত দিলে যেনিবা ঘৈণীয়েকে দিয়ক বা যিয়ে দিয়ক, ভাত দিলে ভাত খাবলৈ গ'ল, মায়ে খালেনে? কোনে সুধিব মায়ে খালেনে? মায়ে ন আপুনি নেখোৱাকৈ কোনদিনাখন দেখোন ভাত খায়, ঘৈণীয়েকে কৈ দিব আপুনি নেখোৱাকৈনো কোনদিনাখন মায়ে ভাত খায়। মাকো দিয়ে আকৌ ইমান দেৰিলৈ খাব বেয়া। আৰু মই এনেই আশ্ৰমলৈ নাহিলোহেঁতেন নহয়, মোৰ একমাত্ৰ ডাঙৰ দা যে মোক এৰি গ'ল, মই সেইকাৰণে আশ্ৰমলৈ গুচি আহিলোঁ, গম পাইছেনে? মোৰ আচল মনৰ কথা সেইটো। কাৰ কৰি থাকিম, কি কৰি থাকিম? ইও মোক যথেষ্টখিনি মৰম কৰে, কিন্তু কৰে যদিও তাৰ মৰমটো বেলেগ আছিলে, গম পাইছেনে? পাহৰিব নোৱাৰোঁ। সেইকাৰণে আত্মাটো আহি থাকে মাজে মাজে।